নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে এছে কনচেপ্ট লাৰ্ণিঙৰ আন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 10ৰ জেনেৰেল ছায়েন্সৰ লেচন নম্বৰ 5 মৌলৰ পৰ্যায়বৃত্তৰ শ্ৰেণী বিভাজনৰ কেইটামান কুৱেশ্যন আৰু আনচাৰ। চ' তোমালোকৰ এই চালছে পৰীক্ষাৰ বাবে বহুতেই ইম্পৰ্টেণ্ট। চ' তোমালোকে ভিডিঅ'টো ভালকৈ চাবা আৰু মুখস্থ কৰি যাবা আৰু নোট কৰি যাবা। চ' ফাৰ্ষ্টৰ কুৱেশ্যন হ'ল দুটা মৌল এ আৰু বিৰ পাৰমাণৱিক সংখ্যা যথাক্ৰমে 12 আৰু 17। এ আৰু বিৰ ইলেক্ট্ৰনৰ বিন্যাস লিখা। তোমালোকে চাবা এই মৌলটো কি 12ৰ ইলেক্ট্ৰনৰ বিন্যাস কি 282 আৰু ইয়াৰ নামটো কি হ'ব মেগনেছিয়াম ন। আকৌ বিৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান 287ত কিমান হ'ল 17। ইয়াৰ নামটো কি ক্লৰিন। এ আৰু বিৰ মাজত কোন প্ৰকাৰৰ বান্ধনী গঠন কৰে? এ আৰু বিৰ মাজত কি দ্বি বান্ধনী গঠন কৰে। এ আৰু বিৰ মাজত গঠন হোৱা যৌগটোৰ সংকেত লিখা। MgCl2 মেগনেছিয়াম ক্লৰাইড। কোনটো মৌলত দুয়োটা কক্ষ ইলেক্ট্ৰন পূৰ্ণ? নিয়ন 28 দুয়োটাই পূৰ্ণ হয়নে নহয়? কোনটো মৌলৰ ইলেক্ট্ৰনৰ বিন্যাস 283? এলুমিনিয়াম 13 গতিকে ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাসটো 283। কোনটো মৌলৰ যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ আছে? লাষ্টৰ ঘৰত কিমান থাকিব লাগিব 4 আৰু 3টা কক্ষতহে কি হ'ব লাগিব সম্পূৰ্ণ হ'ব লাগিব। চ' সিলিকনৰ কিমান 14, ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান 284 গতিকে লাষ্টৰ ঘৰটোত কিমান আছে 4 আছে আৰু 3টা কক্ষ হৈছে নে নাই, গতিকে ইয়াৰ আনসাৰটো কি হ'ব সিলিকন। এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ল 287। এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি 287 2 8 10 আৰু 7ত কি 17 গতিকে ইয়াৰ পাৰমাণৱিক সংখ্যা কিমান 17। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? বান্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যা দিয়া হৈছে গতিকে ওপৰত চোৱা 287 হয়নে নহয়? গতিকে নাইট্ৰজেনৰ চোৱা কিমান হ'ব পাৰমাণৱিক সংখ্যা 25। ক্লৰিনৰ কিমান হ'ব 9 আছে ন। ক্লৰিনৰ 27। আকৌ ফসফৰাছৰ 28 কিমান হ'ব 5। আৰ্গনৰ 288 গতিকে ফসফৰাছৰ লগত কি আছে মিল আছে ন। ফসফৰাছৰ কিমান আছিল 27। চ' ইয়াৰ লাষ্টৰ খোলতো কিমান আছে 7 আছে। ফসফৰাছৰ লাষ্টৰ খোলত কিমান আছে 7 আছে। গতিকে ইয়াৰ আনসাৰ কি হ'ব F9। পৰ্যাপ্ত তালিকাত 3টা মৌল এ বি আৰু চিৰ স্থানসমূহ তলত দেখুওৱা হৈছে। চ' কুৱেশ্যনটো ভালকৈ চাবা। মৌল এ ধাতু নে অধাতু? মৌল এটো কি 17 বৰ্গৰ যিমানবোৰ মৌল আছে তোমালোকে চাই ল'বা। তাৰপিছত মৌল এ কি অধাতু। চি মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয়? চি মৌলটো কি এতকৈ কম সক্ৰিয়। চি মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু? চি মৌলটো আকাৰত বিতকৈ সৰু। মৌল এ কেনে ধৰণৰ আয়ন কেটায়ন বা এনায়ন? এ এনায়ন গঠন কৰিব। মৌল এ
কেনেধৰণৰ আয়ন গঠন কৰিব, কেটায়ন নে এনায়ন? এনায়ন। কোনটো মৌলৰ দ্বিতীয় কক্ষত দুগুণ ইলেক্ট্ৰন আছে? কাৰ্বনত, কাৰণ কাৰ্বনৰ ফাৰ্ষ্টৰ খোলত কিমান আছে 2, দ্বিতীয় খোলত কি দুগুণ, 2 × 2 4। লিথিয়াম, সোডিয়াম, পটাছিয়াম এই আটাইকেইটা ধাতু ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণু কিবা সাদৃশ্য আছেনে? যে লিথিয়াম, সোডিয়াম, পটাছিয়াম ধাতুৰ মাজৰ এইটোৱে সাদৃশ্য যে ইহঁতৰ প্ৰত্যেকৰে পৰমাণুৰ বহিৰ্তম কক্ষত মাত্ৰ এটাকৈ ইলেক্ট্ৰন আছে, হয়নে নহয়? লিথিয়াম কিমান? হাইড্ৰজেন, হিলিয়াম, লিথিয়াম। লিথিয়ামৰ কিমান? 3, 2, 1। সোডিয়ামৰ 2, 8, 1। আকৌ পটাছিয়ামত কিমান? 2, 8, 1। 2, 8, 10, 10, 8, 18, 18, 19। হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়ন এটা প্ৰায় নিষ্ক্ৰিয় গেছ। ইহঁতৰ পৰমাণুৰ মাজত কি মিল থকা দেখা যায়? যে হিলিয়াম আৰু নিয়নৰ মাজৰ সাদৃশ্য হ'ল ইহঁত দুয়োটাৰ পৰমাণুৰ বহিৰ্তম কক্ষত পৰিপূৰ্ণ হৈ থাকে, হয়নে নহয়? যে হিলিয়ামৰ কিমান? 2, ইয়াত আৰু নাই। নিয়নৰ কিমান? নিয়নৰ হ'ল 2, 8। কি ইহঁতৰ দুয়োটাৰো কি খোলটো কি হৈ আছে? পৰিপূৰ্ণ হৈ আছে। গতিকে ইহঁতৰ মিলটো কি যে ইহঁতৰ দুয়োটাৰ পৰমাণুৰ বহিৰ্তম কক্ষটো কি হৈ থাকে? পৰিপূৰ্ণ হৈ থাকে, পূৰ্ণ হৈ থাকে। আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোন কেইটা ধাতু? যে আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত লিথিয়াম আৰু বেৰিলিয়াম ধাতু হিচাপে স্থান দিয়া হৈছে। তাৰ পাছৰ কোৱেশ্চন, পৰ্যায়বৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি দাতৱধৰ্মী হ'ব বুলি অনুমান কৰিবা? আটাইতকৈ দাতৱধৰ্মী কি? বেৰিলিয়াম। আধুনিক পৰ্যায়বৃত্ত তালিকাৰ সূত্ৰটো লিখা। আধুনিক পৰ্যায়বৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কিদৰে দূৰ কৰিছিল? যে মৌলবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম মৌলবোৰৰ পাৰমাণৱিক সংখ্যা অনুযায়ী পৰিৱৰ্তন হয়। এইটো হ'ল কি আধুনিক পৰ্যায়বৃত্ত তালিকাৰ সূত্ৰ। আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাৰ মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত থকা আসোঁৱাহসমূহ কেনেদৰে দূৰ কৰিছিল? যে হাইড্ৰজেনৰ স্থান। মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ প্ৰথমটো আসোঁৱাহ হ'ল তেওঁ হাইড্ৰজেন তালিকাত সঠিক স্থান দিব পৰা নাছিল আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাত হাইড্ৰজেনৰ প্ৰথম বৰ্গৰ একেবাৰে ওপৰ ফালে ক্ষাৰ ধাতুসমূহৰ ওপৰত ৰখা হৈছে। আৰু সমস্থানিক অৱস্থান, যিবোৰ মৌলৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যা একে, গতিকে ইহঁত কি সমস্থানিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি এইবোৰক পৰ্যায়বৃত্ত তালিকাত একোটা বৰ্গতে স্থান দিয়া হৈছে। এই দুটা হোৱাৰ কাৰণে কি কৰিছিল? আধুনিক পৰ্যায়বৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাবোৰ দূৰ কৰিছিল। যে এই দুটাৰ বাবে কি হৈছিল? আধুনিক পৰ্যায়বৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত থকা আসোঁৱাহবোৰ দূৰ কৰিছিল। নিউলছৰ উষ্টক সূত্ৰটো কি? নিউলছৰ উষ্টক সূত্ৰটোৰ সীমাবদ্ধতাসমূহ কি কি? যে আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিছিল আৰু 56তম মৌলৰ থৰিয়ামত শেষ কৰিছিল। এনেদৰে সজাওঁতে তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একে ধৰণৰ হোৱা লক্ষ্য কৰিছিল। এইটো হ'ল কি নিউলছৰ অষ্টক সূত্ৰ। আৰু ইয়াৰ সীমাবদ্ধতাবোৰ তলত দিয়া হ'ল। এটা হ'ল কি নিউলছৰ অষ্টক নিয়মটো কেৱল মাত্ৰ কেলছিয়াম ধাতুৰ বাবেহে প্ৰযোজ্য
আনটো হ'ল কি নিষ্ক্ৰিয় গেছৰ বাবে নিউলছৰ অষ্টসূত্ৰ প্ৰযোজ্য নাছিল। চ' ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিবা, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। চ' এইখিনি প্ৰশ্ন তোমালোকৰ বাবে বহুতেই ইম্পৰ্টেণ্ট। চ' তোমালোকৰ এক্সামত ইয়াৰ পৰা তোমালোকৰ 100% কমন থাকিব। চ' এইখিনি তোমালোকে ভালকৈ মুখস্থ কৰি যাবা। চ' থেংক ইউ।